খৰিচা দিয়া চিকেন মই চিকেন 1 কেজি লৈছোঁ ভালকৈ ধুই লৈছোঁ বিলাহী কেঁচা জলকীয়া শুকান জলকীয়া খৰিচা নহৰু আদা দেখিছেনে না মিঠাতেলো নিদো মই হালধিও নিদো স্বাস্থ্যৰ কাৰণে বহুতে ভাল এটা ৰেচিপি অলপ পানীত মই শুকান জলকীয়া 4টা বইল কৰি লৈছোঁ বইল কৰি মই খুন্দি লম ভালকৈ এতিয়া অলপ পানীত চিকেনখিনি দি দিছোঁ উতলাই আৰু অলপ নিমখ দিছোঁ আৰু এতিয়া সেই খুন্দি লোৱা মই জলকীয়া দিম এয়া বইল কৰি খুন্দি লোৱা জলকীয়া শুকান জলকীয়াৰ গুড়ি হয় মই মিঠাতেলো ব্যৱহাৰ নকৰোঁ হালধিও ব্যৱহাৰ নকৰোঁ পানী দিছোঁ চিকেন দিলোঁ অলপ নিমখ আৰু এতিয়া বইল কৰি লোৱা খুন্দা শুকান জলকীয়া এতিয়া মই শুকান খৰিচা বিলাহী আৰু কেঁচা জলকীয়া সকলোখিনি ভালকৈ মিলাই লৈছোঁ এতিয়া ইয়াতে মই দি দিম এতিয়া মই আদা নহৰু খুদা দি দিছোঁ এতিয়া অলপ সময়ৰ কাৰণে মই উতলিব দিম এতিয়া উতলাই মই বনাই থাকিম আপোনালোকৰ পৰিমাণ অনুসৰি আপোনালোকে পানী দিব হয়তো কমো দিব পাৰে বেছিও দিব পাৰে এতিয়া মই ঢাকন দি উতলিব দিম আছে দেখিছে ইমান ধুনীয়া কালাৰ হৈছে এনেকৈ উতলাই মই বনাই থাকিম পানী শুকাই আছে অলপকৈ পানী শুকাই আছে
অলপ পানী থ'ম। আপোনালোকৰ যদি ধনিয়া থাকে ধনিয়াও দিব পাৰে। মোৰ ওচৰত ধনিয়া আছিলে, মই ধনিয়া দিছোঁ শেষত। কাটি লৈছোঁ ভালকৈ ধুই। এতিয়া মোৰ মাংস হৈ গৈছে, মই পানী শুকুৱাই দিলোঁ। দেখিছে, এতিয়া মই ধনিয়াখিনি তাতে দি দিম। আৰু তেনেই কম সময়তে আৰু খুবেই ভাল লগা এটা ৰেচিপি। হালধি মিঠাতেল মই ব্যৱহাৰ কৰা নাই, দেখিছে, কোনো মছলা দিয়া নাই। সকলো মই পানীত উতলাই বইল কৰি বনাই থাকিলোঁ। সকলোৱে এবাৰ বনাই চাব আৰু কেনেকুৱা পালে মোক জনাব। ধন্যবাদ। আজিলৈ আহিছোঁ, আন এটা ৰেচিপি লৈ আহিম।